ছশ বছৰীয়া আহোমৰ ঐতিহাসিক ঠাইসমূহ পৰিদৰ্শনৰ মৰ্মে দৰ্শনৰ হেতুকে আমি গোটেই ৰাতি 12 ঘণ্টা সফৰ কৰি অৱশেষত আমি প্ৰথম ৰংঘৰৰ বাকৰি পাই গ'লো। ৰংঘৰৰ বাকৰি এইটো গেটৰ প্ৰথমতে তলা লগোৱা আছে, ভাবিলো এইটোৱে সোমাই। পিছতহে বুজিলো যে গেট পাছ এইফালে নিদিয়ে, অলপ দূৰত ইয়াৰ পৰা অলপ পূবফালে গৈ ঠিক গেট পাছৰ কাৰণে ৰ'ব লগা হয়। তো এই গেটত আহিয়ে দেখা পোৱা ড্ৰাগনৰ ছবি। তো ড্ৰাগনৰ ছবি দুটাই কি বুজাইছে, কি অৰ্থ বুজাইছে এইটো বিশেষ নাজানো। তো 1.5 ঘণ্টাৰ অপেক্ষাৰ মূৰতহে আমি গেট পাছ পালোঁ। শুই উঠোতে তেখেতসকলৰ বহুত দেৰি হৈছে। তো তেনেকুৱাতে আৰু যিটোৱে আমাৰ ওপৰত যি কাৰা নজৰ, যেন আমি চাইনা বৰ্ডাৰৰ পৰা আহিছোঁ, তেনেকুৱা অলপ মটিভটো তেনেকুৱা পালোঁ। একো নাই, আমি সোমোৱাৰ চান্সটো পাই গ'লোঁ। গতিকে তাৰ সুবিধাকণ ভাবিলোঁ এৰিব নোৱাৰি, গতিকে সুবিধাকণ লৈয়ে আমি চেলফি উঠোৱাৰ পৰা আৰম্ভ কৰি আৰু ভিতৰে বাহিৰে যি আছে তাক অকণমান চাই মেলি স্মৃতি হকে অলপ ভিডিঅ' কৰোঁ বুলি পেলাই ৰাখি থলোঁ। আৰু পৰাপক্ষত ইউটিউবত থাকিলেই বিশেষ সুৰক্ষিত হৈ থাকে বৰ্তমান। উঠিব লাগিব এতিয়া ঠিক নাই। ড্ৰাইভ চাবত ৰাখিম আৰু। তো তাৰ আগে ভাগে বোলো অকণমান সকলোকে দেখাওঁ। তো আমি প্ৰথম অৱস্থাতে ৰংঘৰত যদিওবা এইখিনি ইমান ভালদৰে ফুটেজ কিছুমান নাপালোঁ, কাৰণ কিছুমান বোলে পানী ফিল্টাৰ এনেকৈ যে ওপৰফালে পানী বৈ থাকে, সেই দৃশ্যটো নাপালোঁ গৈ পেলাই। বিশেষ চব অফ হৈ আছে। পিছত যোৱাখিনি নিশ্চয় পাইছে। তো ভিতৰৰ অৱস্থাটো এনেকুৱা, আৰু ওপৰৰ পৰাই আমাৰ আগৰ যি যুঁজ কিবা হৈছিলে, ম'হৰ যুঁজ বা কুকুৰা যুঁজ আৰু অন্যান্য কিবা যুঁজ, ওপৰৰ পৰাই ৰজা মহাৰজাসকলে তাৰ পৰাই পৰিদৰ্শন কৰিছিলে, চাই আনন্দ উপভোগ কৰিছিলে, খেল উপভোগ কৰিছিলে। পুনৰ আহি গ'লোঁ আমি তলাতল ঘৰ চাবৰ কাৰণে। তো এইটো হৈছে তলাতলৰ ঘৰৰ শেষৰ অংশ, আৰু তললৈকে যোৱাই নাই। কিমান তললৈ যাব লাগে আমি নাজানো, বাট আমি এটা ষ্টেপ পাৰ হৈ গৈ আছোঁ। তো আমি একেবাৰে সৰ্বোচ্চ ওপৰৰ তলাত আহি গ'লোঁ। ইয়াৰ তলতে আৰু বাকীবিলাক তল আছে, গতিকে আমি সেইকেইটাকো চাম। এইটো হৈছে সৰু সুৰাকৈ এটা পুখুৰী। তো এনেকৈ আমাৰ শিৱ শংকৰৰ কিছু দৰ্শনৰ কাৰণে এটা মন্দিৰো স্থাপন আছিলে। আমাৰ ছাগলীও দৰ্শন কৰিবৰ কাৰণে আহি গ'ল। থকা নিচিনা লাগি আছে এইবিলাক হৈছে ডাঙৰ নহয়, সৰু সৰু প্লেট, বাট অগণন প্লেটেৰে গঠিত। এনেকুৱা ষ্ট্ৰাকচাৰ দিবৰ কাৰণে কেনেকুৱা ইঞ্জিনিয়াৰ হ'ব লাগিব। এইটো সমাপ্তি, ইয়াৰ ওপৰত আৰু উঠিব নোৱাৰি, এইটো গেট বন্ধ আছে। আমাৰ মহাৰাণীসকলৰ দৌৰ প্ৰতিযোগিতা আৰম্ভ পৰা চলি আছে। আমি উপভোগ কৰিবৰ কাৰণে আকৌ পিছে নেৰিলোঁ। ভালে লাগিলে বাৰু। তলাতলৰ ঘৰত যিটো ঠাইলৈ যাব একেবাৰে নোৱাৰি, যিটো ঠাইৰ কাৰণে এটা সময়ত কি হৈছিলে যে ৰাস্তা বন্ধ, সেইখিনি দীঘল পথটো যিটো একেবাৰে তলত থকা বুলি পেলাই কোৱা যায়, সেইখিনি জেগাত তলত জেগাটোত যিখন দুৱাৰ আছে, সেইখন দুৱাৰখন বৰ্তমান বোলে বন্ধ হৈ আছে। এইখিনি মই সুধিলোঁ গোটেইখিনি। তো সেই ঠাইত যোৱা চালোঁগৈ, ভয়ো লাগে তেনেকুৱা এটা ঠাইত যাবৰ কাৰণে। তো যিমানখিনি পাৰি ভিতৰত গৈ পেলাই সোমাই চালোঁ। আৰু এই যিমান ষ্ট্ৰাকচাৰ মই দেখাইছিলোঁ, গোটেই ষ্ট্ৰাকচাৰবিলাক, দৰ্জাবিলাকৰ ষ্ট্ৰাকচাৰ, হাৱাখানাৰ ষ্ট্ৰাকচাৰবিলাক চব ছেইম। আৰু এইটো শিৱ শংকৰৰ ভিতৰৰ অংশ, একেবাৰে দেখা পোৱা নাযায়। তথাপিতো মই অকণ ভয়ে তেনেকৈ অলপমান ফুটেজ লৈ ল'লোঁ। তো এনেদৰে এখন ডাঙৰ কিবা চোতালৰ নিচিনা ওপৰত যিখন দেখা পোৱা যায়, এই চোতালত হয়তো আমাৰ ৰজা মহাৰজাসকলৰ বিশেষ আলোচনা মৰ্মে কিবা তাত অনুষ্ঠিত হয়। গতিকে তো তাৰ পৰা ওলাই আহি আমি এনেকুৱা ষ্ট্ৰাকচাৰবিলাক অকণমান চালোঁ। এই ষ্ট্ৰাকচাৰবিলাক বহুত ভাল, বহুত ডেভেলপ। যি আমি এতিয়া ইঞ্জিনিয়াৰ, বা মিস্ত্ৰী, আৰু তেতিয়া আকাশ পাতাল পাৰ্থক্য এটা থাকে। গতিকে ভাবিব নোৱাৰা এনেকুৱা ষ্ট্ৰাকচাৰ। তো আচৰিত লাগে, যিমানখিনি আমি দেখিলোঁ বা পাই আহিলোঁ, হাতেৰে চুই পেলাই হ'লেও চালোঁ তাক। সাংঘাতিক ৰকমৰ এটা কাৰুকাৰ্য। তো বৰ্তমান আমাৰ ঐতিহাসিক বুলি পেলাই যিমানখিনি আছে, এতিয়া তাক যদি সুৰক্ষিত সংৰক্ষণ অৱস্থাত ভালদৰে ৰাখে,
আৰু পৰ্যটনথলীটো হয় বাৰু, গতিকে ইয়াৰ পৰা বহুত চৰকাৰৰ বহুত এটা মুনাফা আহে। গতিকে তেনেকুৱা ভালেই হৈছে, বহুতখিনি কৰিছে, ৰাখিব লাগে, নহ'লে আমাৰ ইতিহাস বুলি পেলাই কি থাকিব। গতিকে কেতিয়াবা কিতাপো আপোনাৰ কেতিয়াবা ধ্বংস হৈ যায়, জুইত পুৰি দাহ হৈ যায়, নিশেষ হৈ যায়। গতিকে কেতিয়াবা এনেকুৱা কীৰ্তিচিহ্নবিলাক থাকিলে আমাৰ এইবিলাকে তাৰ যিবিলাক ইতিহাসৰ সেইবিলাক ঘটনাবিলাকৰ বৰ্ণনা দিয়ে। গতিকে এইটো চাওক, একদম এনেকৈ কেইটা যে আছে এইটো ধৰিব পৰা নাযায়, ছেইম ষ্টাইলত দেখা গৈ আছে নহয় জানো। চাওক, এইটো ছেইম দুৱাৰ, একে দুৱাৰ, এইটো ষ্ট্ৰাকচাৰটো একে, এইটো ষ্ট্ৰাকচাৰটো একে ধুনীয়াকৈ দিয়া আছে। এইটো ষ্ট্ৰাকচাৰ, এইটো ষ্ট্ৰাকচাৰ, ছেইম ষ্ট্ৰাকচাৰ। এক, এইটো খোলা দুৱাৰ, এইটো হৈছে 2, এইটো খোলা দুৱাৰ, এইটো খোলা দুৱাৰ, হৈছে 3, ছেইম একে, এইফালে একে, এইটো একে পজিশ্যনত। ইয়াত ৰাণী মহাৰাণীবিলাকে বহি আছিলে হ'বলা। এইটো অলপ লাম্বা, এইটো হৈছে লাম্বা। তাৰপিছত পুনৰ আৰু এটা ষ্ট্ৰাকচাৰ দিয়া আছে। এইটো এটা ষ্ট্ৰাকচাৰ, এইটো এটা ষ্ট্ৰাকচাৰ। চাওক কেনেকৈ দিয়া আছে, দেখিলেই মনোমোহা। এইটো ছেইম ষ্ট্ৰাকচাৰ। এই তাৰপিছত সোমাই নেকি কৃষ্ণ, এইটো হৈছে এইটো ষ্ট্ৰাকচাৰ, এইটো ষ্ট্ৰাকচাৰ আছ না কৃষ্ণ, এইটো ষ্ট্ৰাকচাৰ। এইটো হৈছে লাম্বা। এইটো চাওক, ইয়াৰ পৰা তালৈকে দিয়া আছে, কেইবাখনো দুৱাৰ আছে ইয়াত। আমি অহাটো নহয় নে নহয়, হয় নেকি, এনেকৈ কৈছে। আৰু এইফালে আৰু দুৱাৰ আছে, বহুত দুৱাৰ আছে এনেকৈ। এইফালে আমি চাওঁ, ইয়াৰ ষ্ট্ৰাকচাৰটো দেখিছে। অৱশেষত তলাতল ঘৰৰ পৰা ওলাই আহি একেবাৰে কাৰেংঘৰ যাম বুলিয়ে ওলালোঁ, আৰু তাৰ পৰা লাহে লাহে কৰি পেলাই আমি ওলাই আহিলোঁ। তো এনেদৰে আমাৰ তলাতলৰ ভাল এটা এক্সপিৰিয়েঞ্চ লৈ কাৰেংঘৰ পাইছোঁ। কাৰেংঘৰৰ যিখিনি ফুটেজ বিশেষকৈ মোৰ এইটো মোবাইলত নাই, তো আৰু শেষত মই ইয়াত সেই ফুটেজটো নাৰাখিলোঁ। গতিকে কাজিৰঙাৰ ফুটেজ সৰুকৈ অলপ ৰাখিছোঁ। এনেকৈ কৈ পেলাই কাজিৰঙা ওপৰে বাহিৰৰ পৰা চাই আহিলোঁ, ৰাস্তাৰ পৰা এনেকৈ কিবা অলপ দৃশ্য ফুটেজ অলপ ল'লোঁ। তাৰপিছতে ঘৰমুৱা হৈ অৱশেষত ঘৰ পালোঁহি। তো ঠিক আছে বন্ধু বান্ধৱীসকল, আমি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তো বহুত ধন্যবাদ, ভালে কুশলে থাকক, বহুত ধন্যবাদ।